সামগ্ৰীত ব্যাপক ৰিগিঙৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক ৰাজনীতিত ন্যাসাত কৰিছে ঝাৰখণ্ডৰ জনতাই বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ ঘৰে ঘৰে যাব ভূপেন কুমাৰ বৰা সকলো সমষ্টিতে কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বৃদ্ধি পাইছে বিজেপি বিৰোধী সকলো শক্তিক একত্ৰিত কৰিবৰ বাবে মানুহৰ ঘৰে ঘৰে যাব অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা একত্ৰিত বিৰোধীহে লিলিত বহিলেই বিজেপি হিলিব বুলি উল্লেখ কৰি বৰাই আজি কয় যে 2026ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰাইজৰ আশীৰ্বাদ বিচাৰি বিজেপি বিৰোধী দল সংগঠন কবি সাহিত্যিক শিল্পীসহ সকলো ৰাইজৰ লগত কথা পাতিবৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিব কোনো অহংকাৰ নোহোৱাকৈ ৰাইজৰ ওচৰলৈ যাব বুলি উল্লেখ কৰি বৰাই কয় যে বিধানসভাৰ 5টা সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে আৰু সামগ্ৰিক বাদ দি আটাইকেইটা সমষ্টিতে বিজেপি বিৰোধী ভোট কংগ্ৰেছৰ সপক্ষে গৈছে প্ৰসংগক্ৰমে তেওঁ কয় যে ধলাই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীজনে যোৱা লোকসভা নিৰ্বাচনৰ ভোটৰ ব্যৱধান 40,000ৰ পৰা 10,000লৈ কমাই আনিছে একেদৰে বিহালীত কংগ্ৰেছৰ সপক্ষে 5,000টা ভোট বৃদ্ধি পাইছে সিডলিত কংগ্ৰেছৰ সংগঠন শক্তিশালী হৈছে আৰু ভোট বৃদ্ধি পাইছে বঙাইগাঁৱতো কংগ্ৰেছৰ সপক্ষে ৰাইজৰ সহাৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি কয় যে সামগ্ৰীৰ পৰিস্থিতিয়ে তেওঁৰ অন্তৰত দুখ দিছে আৰু সামগ্ৰীত ব্যাপক হাৰত শাসকীয় দলে ৰিগিং কৰিছে শাসকীয় দলে কৰা ৰিগিঙৰ বিষয়ে কংগ্ৰেছ দলে আগতীয়াকৈ উমান পাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ লগত ৰাজ্যিক নিৰ্বাচনী বিষয়া জিলা নিৰ্বাচনী বিষয়া সকলোকে অভিযোগ দিছিল আৰু বহিৰাজ্যত কৰ্মৰত সামগ্ৰীৰ ভোটাৰৰ ভোট ইভিএমত শাসকীয় দলে দিয়াৰ অভিযোগ উত্থাপন কৰিছিল সামগ্ৰীৰ বিষয়ে পৰ্যালোচনা কৰা হ'ব বুলিও বৰাই উল্লেখ কৰে তেওঁ প্ৰসংগক্ৰমে কয় যে কৰ্ণাটকত কংগ্ৰেছ দলৰ চৰকাৰ আছে আৰু ৰাজ্যখনৰ উপনিৰ্বাচনত 3টা বিধানসভা সমষ্টিৰ ভোট যুদ্ধত আটাইকেইটাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় হৈছে ঝাৰখণ্ডত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ ঠেকেচা খোৱা বুলিও উল্লেখ কৰি বৰাই কয় যে এতিয়া সমগ্ৰ দেশতে সাম্প্ৰদায়িক বিক্ষোভাস্প বিয়পোৱা নেতাসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম বুলি চিহ্নিত হৈ পৰিছে তেখেত জলৈকে গৈছে তাতেই বিজেপিৰ পৰাজয় হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে 4 মাহ ঝাৰখণ্ডত থকাৰ পিছত অসমৰ পাৰ্ট-টাইম মুখ্যমন্ত্ৰীজনে ধাৰ ঋণ লৈ অসম চৰকাৰক দুবন্ত জাহাজলৈ পৰিণত কৰিছে মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা হিমন্ত বিশ্ব শৰ্মাই হানি কৰা বুলি উল্লেখ কৰি বৰাই কয় যে সামগ্ৰী সমষ্টিৰ নিৰ্বাচনৰ আগদিনা নিশা 2:30 বজাত বিজেপিৰ 2 বিধায়ক জিতু গোস্বামী আৰু ৰূপক শৰ্মাৰ লগত ভিডিঅ' কলত কথা পাতি সামগ্ৰীত কি কৰিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ দিছিল নিৰ্বাচনত হৰাজিকা আছে বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী এজনে নিজকে ইমান ৰাজনৈতিক কৰি সংবিধান বিধি ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ইফালে 5টা বিধানসভা সমষ্টিৰ নিৰ্বাচনত জয় হোৱা 5জন প্ৰতিনিধিক অভিনন্দন জ্ঞাপন কৰি বৰাই কয় যে ভায়নাডত কংগ্ৰেছৰ অন্যতম মহাসচিব প্ৰিয়ংকা গান্ধীয়ে বিপুল ভোটত জয় হৈ কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সমৰ্থন বৃদ্ধি কৰাৰ কথাটোৱে প্ৰমাণিত কৰিলে কংগ্ৰেছ কৰ্মীসকলে এতিয়া আগতকৈও দুগুণ উৎসাহেৰে কাম কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে বাৰ্তা প্ৰেৰণ কৰিছে দেৱব্ৰত বৰাই অধ্যক্ষ এপিচিচিৰ মিডিয়া বিভাগ ধন্যবাদ